এবারে কি আজি মোৰ পৰম সৌভাগ্য স্বয়ং নাৰায়ণক স্বচক্ষে পালো দৰ্শন। হে প্ৰভু, সেই নিকি নাৰদৰ 17 সহস্ৰপতি প্ৰণিপাত কৰিবা গ্ৰহণ। অৰ্থাৎ এবারে দোস্ত মই তোমার ভক্তি বাৰু কোৱাচোন এবারে কি কিবা হেতু করবে কিলা আমার কবিতে প্ৰভু, চালনাকাৰী নিশ্চয় চালনা কৰিব খুজিছে। পিছে কওঁ শুনক প্ৰভু, কোৱা এবারে তলৈকৰ সকলো বেদ শাস্ত্ৰ মই অধ্যয়ন কৰিলোঁ, কিন্তু প্ৰভু আপোনাকে বুজিব নোৱাৰিলোঁ। আৰু জানিবলৈ পাইছোঁ বোলে আপুনি এই সমগ্ৰ বিশ্বতে বিৰাজমান। কিন্তু প্ৰভু আপোনাৰ মহিমাৰ কথা বুজাই ক'বনে মোক, দিবনে মোক ব্ৰহ্মতত্ত্ব জ্ঞান? এবারে কি প্ৰভু তোমার কথা শুনি সুখী হলো মই, নাৰায়ণ নাৰায়ণ। কিন্তু দেবরে কি কিন্তু কি প্ৰভু? নোৱাৰিম ক'ব মোৰ মহিমাৰ কথা। মোৰ মহিমাৰ কথা মোৰ ভক্তইহে জানে। যোৱা তুমি সনত মুনিৰ আশ্ৰমে সনত মুনিক গুৰুৰূপে কৰিব মানে সৎকাৰ। তেওঁৱে ব্ৰহ্মৰ মহিমাৰ সম্পৰ্কে শিক্ষা দিব। নাৰায়ণ নাৰায়ণ। পিছে প্ৰভু আমাক বাৰু আপুনি চালনা কৰিব লাগে। কিমান যে আনন্দৰে বাট চাই আহিছিলোঁ আপোনাৰ সমীপে, আপুনি মোক নিৰাশ কৰিছে প্ৰভু। তোমাৰ আশা পূৰ্ণ হ'ব দেৱ। যোৱা তুমি সনত মুনিৰ আশ্ৰমে তেওঁ কি গুৰু মানি ভালদৰে কৰিব সৎকাৰ। লাভ হ'ব তোমাৰ ব্ৰহ্ম তত্ত্ব জ্ঞান। বুজিলোঁ মই অনন্ত অসীম মহিমাময় দীনবন্ধু হে হৰিনাৰায়ণ, তোমাৰ লীলা বুজাৰ কাৰ সাধ্য আছে? বাৰু প্ৰভু, পুনশ্চ শ্ৰী চৈতন্য চৰণত প্ৰণিপাত জনাই দাসে দে মানিছো লীলা। তথাস্তু। শংখ চক্ৰ ধৰাং বিষ্ণু শ্যামালা পীতাম্বরসম শুভায়ুধ সিদ্ধ বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভুৰাতুল স্মৰণে সোণৰ নূপুৰ বাজে। নাৰায়ণ নাৰায়ণ এৰু নজুন কৰি নজুন কৰি মাধৱ মোৰে অমিয়া দিয়া
কৰ্তব্যত সমগ্ৰকৰ